নমস্কাৰ, নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু মোৰো ভাল। মই আছোঁ বৰ্তমান নিউ তিনিচুকীয়া ষ্টেচনত আৰু নিউ তিনিচুকীয়া ষ্টেচনৰ একেবাৰে সন্মুখতে এখন হেৰিটেজ পাৰ্ক আছে। আজি মই বাৰু পাৰ্কখনলৈ আগতে আহিছোঁ আৰু মোৰ পাছফালে আহি আছে, দেখিছেনে বাইদেউ আৰু ভাগিনজনী। তাহাঁতক মানে আজি লৈ আহিছোঁ পাৰ্কখনলৈ আৰু ভাবিছোঁ আপোনালোককো ভিডিঅ'ৰ জৰিয়তে মই আজি পাৰ্কখন দেখাম। চ' আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব আৰু প্ৰথমৰ পৰা শেষলৈকে অকণো স্কিপ নকৰাকৈ ভিডিঅ'টো চাই যাব। এইখন দেখিছেনে, পাৰ্কখন দেখিছেনে এইখন, আৰু ইয়াতে টিকট কাউণ্টাৰ আছে। ইয়াতে টিকটটো কৰি লওঁ আৰু গৈ ভিতৰখন আপোনালোকক দেখাই যাম। আৰু এইফালে চাওক, এইটো নিউ তিনিচুকীয়া ষ্টেচন আৰু এইফালে আৰু এইখনে পাৰ্কখন। আৰু এয়া পাৰ্কৰ ভিতৰত সোমাই গ'লোঁ আৰু আপোনালোকক পাৰ্কৰ ভিতৰখিনি মই আজি দেখাই যাম। চব চাই চব মই বেকেমা কৰি চব দেখাই আছোঁ। সীমান্ত ৰেল জংচন আৰু সোমাই আহি এনেকৈ লিখি থকা দেখিবলৈ পাইছোঁ আৰু এনেকৈ সোমাই আহিছোঁ। সোমাই গৈ ভিতৰখন অলপ নতুন কৰিলে বুলি কৈছে। কৰোণা হোৱাৰ পৰা মানে আজি ফাৰ্ষ্ট খুলিছে আৰু পাৰ্কখন। এইখন ইয়াতে এখন ট্ৰেইন এখন ৰৈ আছে, অকণমানি ট্ৰেইন এখন, আৰু এইখন আগতে চলে, এক ৰাউণ্ড দি দিয়ে, কিন্তু এতিয়া নচলিব নেকি জানো। আৰু এইফালে দেখিছেনে, এয়া টিকট মাষ্টাৰ, আৰু টিকট মাষ্টাৰ কোনেতো মেনেজাৰ ইন ইণ্ডিয়া। টিকেট মাষ্টাৰ মানে এনেকৈ বহি আছে আৰু এইটোকে দেখাইছে। ৰেলৰ মানে পাৰ্ক যিহেতু। এয়া ভাইটি এটা আছে দেই পাৰ্কখনত, এয়া ভাইটি এটা লগ পাইছোঁ। তুমি এটা থাকা ন? কেতিয়ালৈ খোলে কৈ দিয়া। 9 बजे से 9 बजे तक। 9 बजे से 9 बजे तक। আৰু অফ है সানডে অফ? संडे को नहीं, मंडे को মনডে অফ। আৰু প্ৰতিটো সোমবাৰে বন্ধ থাকে পাৰ্কখন। আৰু যদি আপোনালোকে বিচাৰে সোমবাৰে নাহিব, আহিব বিচাৰিলে বেলেগ বাৰত আহিব। নচলে বাৰু, উঠিছা এতিয়া, চলিব জানো? নচলে চাগে এতিয়া, নচলে। সিহঁতৰ ট্ৰেইনখনত ঘূৰিব মন, মানে ট্ৰেইনত উঠিয়ে থকা দেখোন, আমনি লগা নাই? ট্ৰেইনতে উঠি আহিছা আৰু আহা এতিয়া সেইফালে চাওঁগৈ আহা। পাৰ্কলৈ যিহেতু ৰাতি আহিছোঁ, লাইটৰ পোহৰত কিমান দূৰ আপোনালোকক ভালকৈ পাৰ্কখন দেখাব পাৰোঁ নাজানো, ভালকৈ দেখাবলৈ চেষ্টা কৰিম। আৰু এইফালে এখন কেণ্টিনো আছে, ইয়াত চাহ পোৱা যায় আৰু কিবাকিবি বস্তু পোৱা যায় আৰু আহিলে খাব পাৰিব। এইটো দেখিছেনে, অসমৰ প্ৰতীক গড়। আৰু এইফালে চাওক, এইফালে পুৰণা দিনৰ ইঞ্জিন, এইকেইটা মানে একদম ইঞ্জিনৰ জকাকেইটাহে ওলাই আছে চাওক। ইঞ্জিন ৰেলৰ মানে যিহেতু হেৰিটেজ পাৰ্ক, সেইটো কাৰণে এই ৰেলৱে দেখাইছে আৰু এখন। আৰু ইফালে এইটো তিনিচুকীয়া জংচন, এই ব্ৰিজখন একদম ওচৰতে। আপোনালোক যদি অহা নাই আহিব পাৰে, একেবাৰে তিনিচুকীয়া জংচনৰ ওচৰতে। আৰু এইটো এনেকৈ পানী আছে ইয়াত, পানীৰ মাজতে মানে এনেকৈ এইটো এটা দি থৈছে, কি জানো এইটো। আগতে এনেকৈ পানীখিনি ফকে ওলাই থকা তেনেকুৱা কিবা কৰিছিলে, এতিয়া মানে সেইটো ছিষ্টেমটো নাইকিয়া কৰি দিলে, কি জানো কৰিছে। আৰু ইয়াত সজাই থোৱা ট্ৰেইনখন যে দেখাইছিলোঁ, সেইখন নচলে বুলি ভাবিছিলোঁ, কিন্তু চলিছে। সেইখন ট্ৰেইনখন আহিছে চব এনেকৈ, মানে ট্ৰেইনখনে ইয়াৰ মাজত এডাল চিৰি আছে আৰু সেই চিৰিডালে গোটেই পাৰ্কখন এনেকৈ দুপাক ঘূৰাই দিয়ে। আৰু ট্ৰেইনখন চলিছে যেতিয়া আমাৰ বেটাহঁতো উঠিম কৈ আছিলে, তাহাঁতৰ কাৰণে দুটা টিকেট কৰি দিওঁ। মই বাৰু নুঠোঁ ট্ৰেইনত, কিনো উঠিম আৰু ডাঙৰ ট্ৰেইনত উঠিয়ে থাকোঁ এনি টাইম। বেটাহঁতে উঠিব আৰু এইটো পাক গ'লেই আৰু নেক্সট পাকত আমাৰ বেটাহঁতৰ কাৰণে মই এতিয়া টিকট এটা কৰি লওঁ। আৰু সেইফালে সেনেকৈ ঘৰ এটা বনাই সৰু সৰুকৈ, আগৰ দিনৰ বটগছ, মিটাৰ গছ এইবোৰ দেখাই আছে কেনেকুৱা ধৰণৰ আছিল। আৰু এইফালে কি জানো ট্ৰেইনৰ ইঞ্জিনে নে দবাই নে কিয়ে নে ভালকৈ নাজানো, মই এনেকৈ সজাই থৈ দিছে আগৰ দিনৰ, হয়তো মিটাৰ গছ থাকোঁতে হয়তো এনেকুৱা ধৰণৰ ইঞ্জিন আছিল। আৰু এইফালে খেলা ধূলাৰ কাৰণে, সৰু বাচ্ছাবোৰৰ কাৰণে এনেকৈ খেলা ধূলাৰ কিছুমান বস্তু আছে। ইয়াত আহিলে ধুনীয়াকৈ ল'ৰা ছোৱালীবোৰে এনজয় কৰিব পাৰিব। আৰু এইফালে বহিবলৈ ধুনীয়াকৈ চকী টকীও দি থোৱা আছে, তাতো বহি মেলি এনজয় কৰিব পাৰে। এইবোৰ হয়তো আগৰ দিনৰে চব ইঞ্জিন আৰু ট্ৰেইন হয়, ধুনীয়াকৈ সজাই থৈ দিছে, সংৰক্ষণ কৰি থৈ দিছে। মই ভালকৈ নাজানো বাৰু, কিন্তু আপোনালোকক চব দেখাই যাবলৈ চেষ্টা কৰিছোঁ গোটেই পাৰ্কখন এনেকুৱা ধৰণৰ কি কি আছে।
আৰু ইফালে আগলৈ যাওঁ আহক। আগলৈ গ'লে এটা কয়লাৰ, আগৰ দিনত কয়লাৰে মানে কেনেকৈ ইঞ্জিন চলাইছিল, ট্ৰেইন চলাইছিল তাক দেখাইছে। কয়লা পূৰা ভকভকে কয়লাখিনি জ্বলাই আছে, সেইখিনি চাওঁ। এইফালে অকণমান আগলৈ গ'লে এয়া দেখিছেনে, এইপিনে কয়লাখিনি এইখিনি জ্বলি আছে, ভকভকে কয়লাখিনি জ্বলি আছে। আৰু দুজন মানুহ আছে, কেনেকৈ মানে কয়লা ভৰাই গৈ আছিল, কি কথা সেয়া বুজাবলৈ চেষ্টা কৰিছে। একদম কয়লাখিনি চকী ইয়াত কিবা দি ধুনীয়াকৈ মানে জ্বলাই থৈ দিছে। আৰু মানে আগৰ সেই কয়লাৰ ট্ৰেইনখনৰ নিচিনা একদম একেলাই গৈছে। আৰু ইয়াত লাইট চাইট দি ধুনীয়াকৈ ইঞ্জিনটো সজাই থৈ দিছে। এইফালে চব মুঠতে চাই যাওক আপোনালোকে, মই বেছিকৈ কৈ নাযাওঁ। আৰু ৰেল যোৱা চিৰিডাল চাওক কিমান অকণমানি, একেবাৰে পুতলা ট্ৰেইনখনৰ নিচিনাই লাগিছে দেখিবলৈ। চিৰিডালো অকণমানি আৰু বহিবৰ কাৰণে ইয়াত ধুনীয়াকৈ চকী তকী থৈ দিছে, আৰামছে আহি বহিবহি পাৰে। আৰু দিনত যিহেতু গৰম, সেইবাবে আমি আজি ৰাতিয়ে আহিলোঁ। ইমান একেবাৰে পুতলা ট্ৰেইনখনৰ নিচিনাই লাগিছে। আৰু ট্ৰেইনখনত অকণমানি ভাইটি এটা গৈছে, চব সি পূৰা মানে কথা কৈ গৈছে, হয়তো সি ব্লগে বনাই গৈছে। আৰু এইফালে চব মানে এইফালে ট্ৰেইনৰে আৰু টলিমেন, এইফালে চক এইটো টলিমেনে কেনেকৈ টলি চলাই যায় সেইটো দেখাইছে ইয়াত। একদম মানে মানুহজন সঁচা সঁচি মানুহৰ নিচিনা লাগিছে চক। আৰু এইফালে এইবোৰ ৰেলৰ চিৰিয়ে হয়, মিটাৰ গছ, বটগছ এনেকৈ দেখাইছে। আৰু এইবোৰ ৰেলৰ কি বুলি কয় জানো, নাজানো মই, কিবা কিবি এনেকৈ ৰেলৰে হাথিয়াৰ মুঠতে এইবোৰ এনেকৈ আছে। আৰু ওপৰলৈ যোৱা এনেকৈ এখন দলং আছে, দলংখন দেখোন এতিয়া লাইট চাইট নাই। আৰু এনেকৈ উঠি গৈ আছোঁ আমি দলংখনৰ ওপৰলৈ। আৰু দলংখনে উঠি আহি ইটো মূৰ পালোহি। ইটো মূৰতো এইবোৰ চক এনেকৈ মানে সজাই থৈ দিছে। আৰু কিবা কিবি ট্ৰেইনৰে চব, আৰু এইবোৰ কি জানো। এইফালে এজোপা গছত পূৰা নৰ্থ চাউথ এনেকৈ ৰেলৰ গোটেই ৱেষ্টাৰ্ণ এনেকৈ ৰেলৰ গোটেইকেইটা যিমান মানে আছে সেইবোৰ দেখাইছে। আৰু এনেকৈ আৰু পাৰ্কখন চাই যাওকচোন। আৰু ইয়াতে এটা মিউজিয়াম আছে, এই মিউজিয়ামটো এতিয়া বন্ধ কৰি থৈছে, তলা এটাহে ওলমি আছে মিউজিয়ামটোৰ ৰুমটোত দৰ্জাখনতে। আৰু সেইকাৰণে বন্ধ, আৰু এতিয়া আপোনালোকক দেখাব নোৱাৰিম। এনেই ৰেলৰ কিবা কিবি মানে কিতাপ পত্ৰৰ পৰা আদি কৰি পুৰণা বস্তু কিছুমান আছিলে ইয়াত, কিবা কিবি ধেৰ পুৰণা বস্তু আছিলে, মই আগত দেখাইছোঁ কিন্তু আপোনালোকক দেখাব নোৱাৰিলোঁ এতিয়া। আৰু এফালে এখন বহিবৰ কাৰণে সৰু ট্ৰেইন এখন দি থৈ দিছে এনেকৈ। আৰু ট্ৰেইনখনৰ উকি আকৌ শুনিছোঁ মই, বেটাহঁতক টিকট কাটি মানে বহাই থৈ আহিলোঁ ট্ৰেইনখনত। ট্ৰেইনখন চলিছে আৰু এয়া আহিছে আমাৰ বেটাহঁত, এতিয়া ট্ৰেইনখনত উঠি আহিছে। বাই বাই। অলপ আগত এইটো ছাইডত আহিছিলোঁ, পূৰা ভিৰ হৈ আছিলে ইয়াত, ইমানেই হুলস্থুল হৈ আছিলে, আপোনালোকে হয়তো দেখিছিলে। আৰু এইকেইটা হাঁহকেইটা এতিয়া একেবাৰে খালী হৈ আছে। পাৰ্কত আহি ভাল লাগিছে। অঁ, খেলা মই জুলিম দেই অলপ, ৰ'বা, মই জুলিলে পঢ়ি যাব নি? মই জুলিব লাগিব অকণমান, তুমি জুলি লোৱা। আৰু মই এইখনত উঠিম দেই, এইখনত উঠিলে মই ভাগি থাকিব নি এইটো? অঁ, এইটোত উঠিব লাগিব মই এতিয়া, ৰ'বা, হ'বগৈনে বাৰু? আৰু চক গাইছ, এইপিনে এইটো আছে যে, এইপিনে গৈ হ'ব দে দেখুৱাম। এইফালে গৈ আহি এইটো এদিন নামিমহি দেই, মই চুঁচৰিম চাব আপোনালোকে। উঠি আহিছোঁ দেই, এইপিনে উঠি আহিছোঁ, ভাগি থাকিব নি আকৌ, ভয় লাগে। পামগৈনে মই বাৰু সেইপিনে? ওলামগৈ না? টেকেচা খাই যদি হৰিব, ভয় লাগিছে। নাজানো দেই ৰাইজ, গুচি আহিলোঁ, পৰি যাম বুলি ভয় লাগিলে। ইয়াতে ফটোকপি মাৰিবলৈ ভাল হ'ব, ফটোকপিকে মাৰি লওঁ। অঁ, কাৰ বেছি ওজন দেই, কোনটো ওজন বেছি? অঁ, ভণ্টি তুমি তললৈ হেঁচা মাৰি দিয়া আকৌ, জোৰ দি দিয়া, দাদাক একদম দবাই দিয়া তললৈ। শুনক আকৌ আলাসত দি দিয়া। অঁ, ধৰি লোৱা, দাঁত খুন্দা খাবা, নহ'লে দাঁতত খুন্দা খাবা, ধৰি লোৱা। ঘপককৈ এৰি নিদিবা, লাহেকৈ নামা। আকৌ নিজে অকণ জোৰ দি দিয়া। মোৰ সেই এখনত অকণমান উঠিব মন গৈছিলে, মোলৈ চিটটো নহ'বগৈ আকৌ। চবা টিকা ভাগিব লাহে লাহে। আঠা লাগি আছে।
আৰু পাৰ্কলৈ আহিলোঁ। ইমান গৰম, কি আৰু পাৰ্কত ফুৰিম, ইমান গৰম, চব ঘামি জামি অৱস্থা নাইকিয়া হৈ গৈছোঁ। আৰু কেনেকুৱা লাগিলে তোমালোকৰ পাৰ্ক চাই? কোৱাহি আকৌ আহা, কেনেকুৱা লাগিলে পাৰ্ক চাই? ভাল লাগিলে। আকৌ আহিবা নাহা? আহিম। আহিবা। আমাৰ ভৈৰৱটো ক'বই নালাগে আৰু খেলিবলৈ পাইছে একদম কিমান ধুনীয়া চক, এখন মুকলি এখন একদম খোজকাঢ়ি থাকিব পাৰিব, বননি আছে। আৰু এজনী আমাৰ বাইদেউজনী নোলালে বেছিকৈ, ফটোও নুতুলিলে। মই পূৰা গৰমত আৰু ইমান গৰম হৈ গৈছে। আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে একদম শ্বেয়াৰ কৰি দিব, চবেই যাতে দেখে। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।